নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আজি মই এটা ঔষধি গুণযুক্ত পৰজিতা ফুলৰ বাটাৰফ্লাই পি ফ্লাৱাৰ ব্লু টি লৈ আহিছোঁ। হয়, বলক ফুলখিনি ছিঙি লওঁ আৰু মই চাহকাপ বনাই লওঁ আৰু শেষৰ ফালে ক'ম ইয়াৰ উপকাৰিতাসমূহ কি কি, যাতে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। পানী একাপ দি দিলোঁ। পানীখিনি গৰম হোৱালৈ মই ফুলকেইপাহ অলপ ধুই ল'লোঁ আৰু এই ফুলপাহ যদি আপোনালোকে শুকুৱাই ল'লে বেছি কালাৰটো আহে আৰু ফ্লেভাৰটো আৰু ধুনীয়া আহে। মোৰ তাত শুকোৱা ফুল নাছিল, যিহেতু মই ফ্ৰেছ ফুলেৰে আপোনালোকক দেখাই দিওঁ। আৰু এই ফুলৰ গছজোপা যদি আপোনালোকে ৰাতিপুৱা শুই উঠি যদি এই ফুলপাহ আপোনালোকে দেখা পায়, তেতিয়া দিনটোলৈ শুভ বুলি কোৱা হয়। আৰু এই ফুলপাহ ঘৰত থাকিলে ঘৰত কেতিয়াও পায়মংগল নাহে আৰু টকা পইচাৰ অভাৱ নাটনি নহয় বুলি মই বহুতৰ মুখত শুনিছোঁ, কিন্তু মই বিশেষ নাজানো। তেন্তে বলক মই এয়া পানী গৰম হৈ গ'ল, ফুলকেইপাহ দি দিওঁ। অলপ সময় ঢাকন দি ৰাখিম। এয়া কালাৰ আহিবলৈ লৈ লৈছে। ফুলকেইপাহে কালাৰটো এৰি দিছে। ইয়াত মই চেনি এড কৰা নাই, আপোনালোকেও পাৰিলে চেনি এড নকৰিবই। যিটো এই ফুলৰটো নেচাৰেল সোৱাদ হয়, সেই সোৱাদটো আপোনালোকে ল'বলৈ হ'লে চেনিটো দিলে কমপ্লিট সোৱাদটো বেলেগ হৈ যাব। আৰু যিটো আপোনালোকে ঔষধি গুণ, চেনি দিলে ঔষধি গুণটো নাথাকিব। ইয়াত মই একো এড নকৰাকৈয়ে মই চাহকাপ বনাইছোঁ। আপোনালোকে পাৰিলে হানি অলপ এড কৰি ল'ব পাৰে, একো কথা নাই। এতিয়া মই এইখিনি চেকি ল'ম। হৈ গ'ল। এতিয়া খাই লওঁ আৰু এই কাপ অপৰাজিতা ফলৰ নেচাৰেল বাটাৰফ্লাই ব্লু টি খাই লওঁ। এই চাহকাপ খোৱাৰ লগতে এটা ৰিফ্ৰেছিং সতেজ অনুভৱ হয়, কমপ্লিট নেচাৰেল হয়। ট্ৰাই কৰিব আপোনালোকে, খাবলৈ বহুত ধুনীয়া। খাবলৈ কিছুমানে বেয়া পাবও পাৰে, কিন্তু তেনেকুৱা একো নাই, কমপ্লিট নেচাৰেল হয়। খাব। এই ব্লু টিয়ে আমাৰ শৰীৰত এণ্টি অক্সিডেণ্টৰ যোগান ধৰে আৰু ডিটক্সিফাইড সহায় কৰে, ইমিউনিটি ছিষ্টেমটো ভালে ৰাখে। আৰু এই চাহকাপ মানে কি হয়, যিসকলে ডাইট প্লেন কৰি আছে, ডাইট প্লেনত গ্ৰীণ টি খায়, তেওঁলোকে গ্ৰীণ টিটোৰ লগতে এই ব্লু টি কাপো ট্ৰাই কৰিব পাৰে। বহুতখিনিয়ে ভাল ৰিজাল্ট আহে। ৰাতিপুৱা আপোনালোকে একাপ ব্লু টি আৰু ৰাতি শোৱাৰ আগত একাপ ব্লু টি নিশ্চয় খাব, আপোনালোকে খুব ভাল ৰিজাল্ট পাব। যিসকলে ডাইট প্লেন কৰি আছে আৰু যিসকলৰ ডায়েবেটিছ আছে, তেওঁলোকে এই চাহকাপ নিশ্চয় ট্ৰাই কৰিব। চুগাৰটো মেইনটেইন কৰি ৰাখে। এই ব্লু টিয়ে শৰীৰৰ ইমিউনিটি বিকাশৰ লগতে অপৰাজিতা ফুলটো কেঞ্চাৰ প্ৰতিৰোধক হিচাপেও ব্যৱহাৰ কৰা হয়। বহুতেই ভাল, আপোনালোকেও ট্ৰাই কৰিব। চাহকাপ খাবলৈ বহুত ভাল লাগে, একদম সতেজ ফিল হয়। মই প্ৰায় খাওঁ, গ্ৰীণ টিৰ সলনি মই ব্লু টিয়ে খাওঁ, কাৰণ মই ডাইট কণ্ট্ৰল কৰি আছোঁ যিহেতু। সেইকাৰণে মই গ্ৰীণ টি সলনি ব্লু টিয়ে খাওঁ। আপোনালোকেও নিশ্চয় খাব, ডেইলি খাব, বহুতখিনি ভাল ৰিজাল্ট পাব। মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, আপোনালোকেও ট্ৰাই কৰিব, ভাল পাব। ঠিক আছে, মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেলটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। বলক নতুন ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ বাই বাই।